विवेकानंद जी का जन्मदिन আনিব নালাগে মই এইখিনি অনুৰোধ কৰিছো যাতে সকলোৱে আমাৰ বিবেকানন্দৰ পৰা উপস্থিত হ'ব পৰা ৰাজধানী হওক বা আমাৰ मैं यही कहना ছাত্ৰ-ছাত্ৰী चाहूँगा হওক সদায় कि আমি आज মানৱ ये সেৱাকে विवेकानंद সকলোতকৈ ডাঙৰ विद्यालय ধৰ্ম বুলি की ভাবি तरफ से जो আমি आयोजन আগবাঢ়িব किया जा পাৰোঁ। रहा है এইখিনি एक মই शानदार आयोजन है সলাই দিছোঁ আৰু और মই ये जो समागम আপোনাৰ है এই इसे देखकर मैं ये कहना আজি चाहूँगा শুভ দিনত এটা कि ঘোষণা কৰিব বিচাৰিছো स्वामी মই মনত विवेकानंद যিটো আগৰ का পৰাই आज जो जयंती ভাবি আছিলো इस जयंती पे মই आयोजित ये এজন युवा সাধাৰণ दिवस ব্যৱসায়ী जो হৈ मनाया जा পেলাই रहा है মই ये हमारे राष्ट्र মই निर्माण में ধাৰণা एक अहम আছিল মই কাজৰ योगदान যিটো करेगा প্ৰথমতে और जो এই हमारे आज के দৃষ্টিকোণ बच्चे হোৱাৰ हैं পিছত ये আমাৰ आगे ইয়াত चलकर শিক্ষাৰ हमारे দিশটো राष्ट्र যদি निर्माण আহিছে, কাজলগাঁও को বিবেকানন্দ স্কুল सफल बनाएंगे কিয়নো और ইয়াৰ আগত ये আমাৰ एक ইয়াত आज जो शुरुआत है इनकी तरफ से আমাৰ हमें চিনাকি लगता है कि কাজলগাঁও पिछले बीच में कुछ হেড दिनों के কোৱাৰ্টাৰ लिए পৰিৱেশ कोरोना ने আছিল, काफ़ी এই परेशान किया था और इस प्रकार के আমাৰ বিবেকানন্দ आयोजन नहीं हो रहे थे मगर आज ये आयोजन हुआ है और ये आयोजन कंटिन्यू होते रहना चाहिए और उम्मीद करते हैं कि ये आयोजन कंटिन्यू होगा जिससे हमारे बच्चों को प्रेरणा मिलती रहेगी और ये जो अवसर है इस अवसर पे स्वामी विवेकानंद के कृत्यों को याद करने का अच्छा अवसर है और उनके द्वारा दिखाए गए मार्ग पर हम सभी को चलना चाहिए और उनके द्वारा प्रशस्त मार्ग पर हम सभी को चलने की प्रेरणा मिलेगी। धन्यवाद। আচলতে আমাৰ যি সৰ্বত্যাগী সন্যাসী স্বামী বিবেকানন্দৰ আজিৰ দিনটো জন্মদিন হিচাপে আমি সমগ্ৰ ভাৰতবৰ্ষই পালন কৰি আহিছোঁ। সেই কাৰ্যসূচীৰ এক অংশ হিচাপে আমি বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ আমাৰ যিসমূহ ছাত্ৰ ছাত্ৰী লগতে সকলোৰে এই অনুষ্ঠানটো আমি আয়োজন কৰিছোঁ। ইয়াৰ মূল লক্ষ্যৰ উদ্দেশ্য হৈছে যে আমাৰ যি যুৱ প্ৰজন্ম আজি এই বিশেষ দিনটো আমি যুৱ দিৱস হিচাপেও পালন কৰোঁ। এই বিশেষ দিনটোত আমাৰ যুৱ প্ৰজন্মক যাতে আমি এটা সংস্কাৰমুখী শিক্ষা তেওঁলোকক দিব পাৰোঁ, সংস্কাৰমুখী এক যাত্ৰাৰ তেওঁলোক যাতে সংগী হওক, এই গোটেই বিষয়খিনিক লৈ পেলাই আমি আচলতে বিবেকানন্দ কেন্দ্ৰ বিদ্যালয় কাজলগাঁৱৰে আজি এই কাৰ্যসূচীটো অনুষ্ঠিত কৰিছোঁ। আপোনালোকৰ স্কুলত এতিয়া বৰ্তমান কিমানমান ছাত্ৰ আছে, কিমানমান ছাত্ৰ উপস্থিত হ'ব পাৰে? হয়, ইতিমধ্যে আমাৰ বিদ্যালয়ত বৰ্তমানলৈকে আমাৰ 400তকৈ ছাত্ৰ ছাত্ৰী বৰ্তমান আমাৰ বিদ্যালয়ত কেজি নাৰ্চাৰীৰ পৰা আৰম্ভ কৰি পেলাই দশম শ্ৰেণীলৈকে প্ৰায় 400তকৈ ছাত্ৰ ছাত্ৰী আছে আৰু তেওঁলোকে আমাৰ বিদ্যালয়ৰ বিশেষ কথাখিনি হৈছে যে ইয়াত বিশেষত আমি সংগীত হওক, নৃত্য হওক বা যোগ হওক, এই গোটেই শিক্ষাসমূহক আমি আচলতে গুৰুত্ব প্ৰদান কৰিব বিচাৰোঁ আৰু সকলো ছাত্ৰ ছাত্ৰী আমি সৰ্বাংগীন উন্নতি হোৱাটোৱে আমি আচলতে কামনা কৰোঁ। আজিৰ দিনত ইয়াত অতিথি হিচাপে কোন কোন আহিছে? আজি বৰ্তমান আমাৰ মাজত 4-5জন অতিথি ইতিমধ্যে উপস্থিত আছে। আমাৰ শ্ৰদ্ধাৰ ADC মহোদয় শ্ৰদ্ধাৰ ৰিংখাং মুছাহাৰী ছাৰকে প্ৰমুখ্য কৰি SSBৰ পৰাও কেইবাজনো বিশিষ্ট অতিথি আমাৰ মাজত উপস্থিত আছে আৰু লগতে আমাৰ শ্ৰদ্ধাৰ যিসকল অভিভাৱক তেখেতসকলতো আছেই আৰু প্ৰায় 400তকৈ যি ইয়াৰ বিদ্যালয়ৰ শুভাকাংক্ষী তেখেতসকলো উপস্থিত আছে। ছাৰ, আজিৰ দিনত চাব গ'লে মানে বহুত সৰু সৰু ল'ৰা ছোৱালী বা স্কুল পঢ়ি থকা এণ্টি ছ'চিয়েল এক্টিভিটিছত ইনভলভ হৈ আছে, এইটো বিষয়ে কি ক'ব? হয়, আচলতে আমি এটা কথা আত্মানং সততং ৰক্ষ, আমি সকলো সময়তে নিজক ৰক্ষা কৰি চলিব লাগিব। আমি যদি দেশৰ যি উন্নতি সেই উন্নতি কৰিবলৈ হ'লে আমি সদায় নিজক ৰক্ষা কৰিব লাগিব। নিজক ৰক্ষা কৰিলেহে আমাৰ জাতিটো ৰক্ষা হ'ব, আমাৰ যি সভ্যতা সংস্কৃতিক এইখিনিও আমি একেলগে জাতিটোৰ যেতিয়া ৰক্ষা হ'ব তেতিয়া আমি সভ্যতা সংস্কৃতি এই গোটেই বিষয়খিনি আমি খুব সুন্দৰভাৱে আমি আগুৱাই লৈ যাব পাৰিম। গতিকে আজি ৰাষ্ট্ৰীয় যুৱ দিৱস দিনটোত এটা কথা আমি সকলোলৈকে ক'ব বিচাৰিম যে নিজেই সুৰক্ষিত হৈ থাকক আৰু নিজেই যেতিয়া আমি সুৰক্ষিত হৈ থাকিম, নিজেই যেতিয়া আমি সমাজ সৃষ্টিৰ বাবে অৰিহণা যোগাম, সিয়ে আমাক এখন সুস্থ সবল সমাজ গঠনত নিশ্চিতভাৱে ই এক সুদূৰ প্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰিব। खुलुमबाय, आं दिनैहाय बड'लेण्ड रादाब आरो बड'सा निसिम आंनि खुलुमनायखौ जासिग्रोबाय। दिनैनि बे नेशनेल युथ डे खुंनायनि मेन थांखियानो जाहैबाय भारत हादरनि माखासे युथ्सफोरखौ फोजाखांनाय बा माखासे युथ्सफोरनि साननाय हनायफोरखौ ना जों बिसिनि साननाय हनायजों लोगोसे भारत हादराबो
जाहाथे गुस्लायलाङो बा मोजां युथ्सफोरानो मानोना हादरखौ दैदेनो नालाय स' बेनि थाखायनो जों दिनैहाय नेशनेल युथ्स डे बेखौ प्रग्रामखौ लानाय जादों आरो जों बेहाय बे प्रग्रामखौ खालामदों आरो काजलगाव बाजाराव आरो बेनो दिनै स्वामी विवेकानन्दनि जोनोमदिन स' बे स्वामी विवेकानन्दनि जोनोमदिनजोंनो लोब्बा लानानै जिहेथु 12 जानुवारि स' बे दिनखालिनो जोङो नेशनेल युथ डे जों बेखौ फालिनाय जादों गाजा गोमजायै भारत नाङैनो बे नेशनेल युथ डेखौ फालियो बेनो स्वामीजिया भारत हादरनि थाखाय गोबां सानोमोन भारत हादरनि मोजांनि थाखाय सानोमोन बिथाङा माब्रैबा युथ्सफोरखौ फोसाबनानै भारत हादरखौ फोसाबनो हागोन भारत हादरनि मोजां बेफोरखौ सानखांनाय दङमोन बिथांनियाव स' बिथाङा बिनि थाखायनो कन्याकुमारियाव जेनोखि रक मोनसे अन्थाइ थाफायाव जिरायनानै बिथाङा मेडिटेसन खालायदों सानथाम हर हरथाम 25, 26 आरो 27 स' बिथाङा बे सानथाम हर हरथाम मेडिटेसन खालामखांनायनि उनाव बिथाङा रिजाल्टखौ मोननो हादों बेनिखायनो जों दिनैहाय बिथांनि जोनोम दिनजों लोब्बा लाखिनानै दिनैनि युथ्स नेशनेल युथ डे बेखौ फालिनाय जादों सिगां बोसोरावबो फालिबोदोंमोन ना देग्लायल' फालिदों जों सिगांनिफ्रायनो फालिबोगासिनो दङ देग्लायहाय जोङो बे काजलगाव बाजाराव लाबोदों जोङो जोंनिनो फरायसालियाव बा जोंनिनो स्कुलाव